কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালেই আছে আৰু ময়ো ভালেই আছোঁ। ব'লক আজি নতুন এটা ব্লগ ষ্টাৰ্ট কৰোঁ। আজি একচুৱেলি যাব ওলাইছোঁ নানী ঘৰলৈ, তো ভাবিলোঁ ব্লগ এটা কৰোঁ। আৰু এইফালে চাব পাৰি আছে মেট্ৰ' হস্পিটেলৰ সন্মুখত পালোঁ। নগাঁৱৰ সিহঁতে যোন হয় সিহঁতেতো চিনি পায়েই বাৰু। নাহি পাই গ'লোঁ ধিং, আৰু এইটো ভিডিঅ' ধিং কলেজৰ সন্মুখত কৰি আছিলোঁ। যোন দিনৰ হয় সিহঁতেতো চিনি পায় ধিং কলেজ বুলি। তাৰপিছত আমি গৈ পালোঁ নানী ঘৰলৈ। আৰু এইফালে চাব পাৰিছে মই ক'ৰবাত গৈ আছোঁ, মানে নেমু আনিব গৈ আছোঁ। চবে কৈ আছিলে নেমু চৰবত খাব বুলি। এইফালে আমি নেমু চৰবত বনালোঁ। তাৰপিছত আমি অলপ বাহিৰলৈ ওলাই গ'লোঁ ফটো চটো উঠাম বুলি। আৰু এইফালে চাওঁ সি কি কৰি আছে। তাৰপিছত গৈ চাওঁ সিহঁতে বাইক চলাব লৈছে, বাইকত তেলহে নাই। আৰু মোক মাতি আছিলে মোৰ চুৰণি দি সিহঁতে বোলে বাইক মুচিব, সেইকাৰণে পলাব লৈছোঁ। তাৰপিছত এইটো ঘৰ দেখাই আছোঁ যে এইটো মানে আমাৰ নানীহঁতৰ ঘৰ। আৰু চাৰিওপিনে চাই আছে ইমান ধুনীয়া ভিউজ ন। তাৰপিছত চাওঁ তাই ভিডিঅ' কৰি আছে। একচুৱেলি তাই নতুন ব্লগাৰ, চ' ভিডিঅ' কৰি থাকে আৰু মোক চাই মোক ভিডিঅ' কৰি আছে। মোৰ মাহীৰ ছোৱালী হয়। তাৰপিছত চাওঁ সৰু এটা মাছ, তো ভিডিঅ' কৰি ল'লোঁ। তাৰপিছত আমাক দেখাৰ পিছত সিহঁতো আহি আছে ইয়াত বহিবৰ কাৰণে, আৰু আমি ইয়াত ফটো চটো উঠাম। এইফালে চবে মানে ইয়াতে আহি আছে। তাৰপিছত ইয়াত ফটো উঠালোঁ, ভিডিঅ' কৰিলোঁ, অলপ আড্ডা মাৰিলোঁ। তো আমি ইয়াত বহুত কথা চথা পাতিলোঁ, ফটো উঠালোঁ, ভিডিঅ' কৰিলোঁ। তাৰপিছত এতিয়া চাব পাৰি আকৌ মোৰ কাজিন মাহীৰ ল'ৰা এইবিলাক বাইক চলোৱা শিকে, তো এইফালে শিকি আছে। আমি আকৌ ঘৰলৈ ৰিটাৰ্ণ হ'লোঁ। এইফালে চাব পাৰি আছে। তাৰপিছত আহি চাওঁ এই দুটা খেলি আছে, তো অলপ ভিডিঅ' কৰি ল'লোঁ, ইমান কিউট হয় ন। আমি যাব ওলাইছোঁ আম্মাহঁতৰ পুৰণা ঘৰলৈ। এইফালে চাব পাৰিছোঁ মোৰ কাজিন আৰু মোৰ মাহীৰ ছোৱালী হয়। আৰু আমি এইফালে কি কথা পাতি আছিলোঁ নাজানো একচুৱেলি। তাৰপিছত অলপ ভিডিঅ' কৰি গৈ আছিলোঁ একচুৱেলি ৰাস্তা দি। আৰু এইফালে চাব পাৰিব এতিয়া তাই ভিডিঅ' কৰি আছে, মানে মোক দেখিলে মোক ভিডিঅ' কৰি থাকে। তাৰপিছত গৈ চাওঁ পোৱালি দুটাই খেলি আছিলে পানীত, তো ভাবিলোঁ সিহঁতৰ ভিডিঅ' কৰি লওঁ। সিহঁতৰে ভাল পূৰা এনজয় কৰি আছে। আৰু আমি যাব ওলাইছোঁ তাতে, মানে একচুৱেলি গৈ আছিলোঁ আম্মা মাহীহঁতৰ লগতে। আৰু ইয়াত পিছফালে আছে, আমি অলপ জল্দি আহি গ'লোঁ ভিডিঅ' কৰিম বুলি। তাৰপিছত এইফালে চাব পাৰি আছে ইমান ধুনীয়া ভিউজ। তাৰপিছত আগত ঘৰটো দেখা পাই আছে, এইটো ঘৰত সোমাইছিলোঁ। পিছত গৈ চাওঁ কোনোৱেই নাই, আকৌ আহি গ'লোঁ, চিনিয়ে নাপাওঁ কাৰ ঘৰ। সেইটো কাৰণে আহি গৈছোঁ। আহি চাওঁ আম্মা আৰু মাহীহঁত আহি গ'ল। তাৰপিছত আমি অলপ দোকানত সোমালোঁ। দোকানত সোমাই কিবা কিবি ল'লোঁ আৰু খাবলৈ। আৰু এইফালে মামা আৰু মোৰ মাহীৰ ল'ৰা এটা সিহঁতে কথা পাতি আছিলে, অলপ ভিডিঅ' কৰি লৈছোঁ সিহঁতৰো। তাৰপিছত আমি ঘৰত গ'লোঁ। ঘৰত গৈ ভাত খাব লৈছোঁ। আৰু এইফালে যাব পাৰে চবেই আমি খাই আছোঁ। তাৰপিছত মোৰ মামাৰ ল'ৰা আহিছে, মানে বাহিৰত পঢ়ে, তো এতিয়া বন্ধ মানে এক্সাম দি আহিছে ঘৰত, তো বাহিৰত গৈছে সেয়া আহিছে, তো ভিডিঅ' কৰি ল'লোঁ। আৰু পূৰা প'জ দি আছে কেমেৰাৰ সন্মুখত, চাব পাৰে। আমি চবেই গ'লোঁ এইটো জেগালৈ যদি ফটো আৰু ভিডিঅ' কৰিম বুলি। তো আমি গৈ তাতে ভিডিঅ' কৰিলোঁ, ফটো উঠালোঁ। তাৰপিছত তাৰপৰা আকৌ দোকানত গ'লোঁ। একচুৱেলি ইমান বেছি গৰম দি আছিলে, সেইটো কাৰণে দোকানত গৈ কিবা ক'ল্ড ড্ৰিংকছ খালোঁ।
তাৰপিছত আকৌ আহিলোঁ, আহি ইয়াত চাব পাৰি আছে হাৰ্ডৱেৰ এটা দোকানত বহি আছোঁ। সেইটো নানীহঁতৰ ঘৰৰ আগতেই দোকান, তো আমি ইয়াত বহি অলপ কথা পাতিলোঁ। আৰু এইফালে চাব পাৰে পূৰা ফটো উঠোৱা হৈ আছে। দেন আমি আকৌ আহিলোঁ ঘৰত, আহি সিহঁতক চাওঁ ট্ৰেক্টৰ চলাব শিকে। সিহঁতে ট্ৰেক্টৰৰ ওপৰত উঠি বহি আছে। এইফালে চাব পাৰি আছোঁ ঘৰকেইটা। এইটো মানে আমাৰ নানীহঁতৰ আগৰ ঘৰ, আৰু আগতে মানে সৰু থাকোঁতে ইয়াতেই আমি আহিছোঁ। এতিয়াতো একেবাৰে বেয়া হৈ গ'ল ঘৰ-চৰ। দেন আমি ঘৰত যাব ওলাইছোঁ, আৰু এইফালে চাব পাৰি আছে গাড়ী ওলাই আছিলে। তো বাহিৰত মই অলপ ভিডিঅ' কৰি আছিলোঁ আৰু বাই বাই দি আছিলোঁ। মানে ইয়াৰ পৰা আমি ঢিং বজাৰলৈ যাম, পিছত আমি বেলেগ গাড়ী দি যামগৈ। সিহঁতে বেলেগ গাড়ী দি মানে সিহঁতৰ গাড়ী দি গুচি যাব। আৰু তাইক বাই বাই দি আকৌ এটা গাড়ীতে উঠি গ'লোঁ, আৰু পিছফালে চাব পাৰিব তাই বহি আছে প'জ দিয়াত ব্যস্ত। তাৰপিছত বাহিৰতে এইটো এটা ভিউজ দেখাওঁ, ইমান ধুনীয়া হয় ন। দেন আমি কথা পাতি আহোঁতে ডিং বজাৰ পাই গ'লোঁ, আৰু ইয়াত নামিলোঁ, আৰু ইয়াত গৈ আছে। তো সিহঁতক বাই দি মই চাওঁ জালমুড়ি অলা, তো জালমুড়ি লৈ ল'লোঁ খাবৰ কাৰণে। তাৰপিছত তাৰ পৰা গাড়ীত উঠি আমি ঘৰলৈ আহি গৈছোঁ, একচুৱেলি আম্মা আৰু মই। আৰু এইফালে চাব পাৰি আছে ঘৰলৈ গৈ আছোঁ। তো আজিৰ ব্লগটো ইমানতে সামৰণি মাৰিলোঁ, নতুন এটা ব্লগ লৈ আহি। তো মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে। বাই বাই।